যেদিন আপোনালোকৰ আমাৰ ভিডিঅ'টো মিছ কৰিব ইচ্ছা নাই তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি দিয়ক আৰু বেল আইকনটো দাবাই দিব হা। হাই ফ্ৰেণ্ডছ, আমি আজি নতুন ভিডিঅ' লৈ আহিছোঁ পূজাৰ বতৰ। হেপী পূজা। আমি আজি এজেগালৈ যাম, সেইকাৰণে আপোনালোকৰ ভিডিঅ'টো চাই থাকক। আমাৰ লগত আছে আমাৰ দস্তি ভাই, দিদাৰ ভাই আছে। আপোনালোকৰ ভিডিঅ'টো চাই থাকক আৰু এনজয় কৰক। হাই দোস্তো, আমি এইবাৰ এটা পালোঁ, এই চাইকেল লৈ আহিছোঁ, বহুত কষ্ট হৈছে। দিদাৰ ভাই আছে লগত, তামান গৰম গাইছ, তামান গৰম হৈছে। আমি যি যাই আছোঁ ব্লগ বনাম বুলি ভাবিছোঁ পামেই। আমি এতিয়া যাম মদম কামদেৱ। আপোনালোকৰ কেনেকুৱা মদমত কি বস্তু আছে, ক'ত কি আছে চব দেখাই দিম আপোনালোকক চাই লওক, বহুত ভাল লাগিব আৰু লাইক কৰি দিয়ক। এতিয়া ৰাখিছোঁ, চাইকেল লৈ হ'লে কেমেৰা ধৰাত প্ৰব্লেম হয়, সেইকাৰণে এতিয়া ৰাখিছোঁ। আগত আপোনালোকক আৰু দেখাই আছোঁ। হাই দোস্তো, আমি মদম কামদেৱৰ গেট পালোঁ। এয়া মদম কামদেৱৰ গেট। চাই লওক, বহুত গৰম, চাইকেল চলাই আহিছোঁ আৰু পূজাৰ ভিৰ পাৰ হ'বাই নোৱাৰি ৰাস্তা, এনেকুৱা গাড়ী। তো আগলৈ যাই থাকক। কি মদম কামদেৱত বহুত পুৰণা মূৰ্তি আছে, কীৰ্তিচিহ্নবোৰ আছে। আপোনালোকে চাওক আৰু চাই হ'লে ভিডিঅ'টো লাইক কৰক আৰু শ্বেয়াৰ কৰক। আমি আগলৈ যাই আছোঁ, আপোনালোকক কেনেকুৱা মদম কামদেৱত আগৰ কীৰ্তিচিহ্ন আছে আপোনালোকক দেখাই আছোঁ। হাই দোস্তো, আমি মদম কাম পালোঁৱেই, আপোনালোকক দেখাই দি আছোঁ চেল্ফিত। এয়া মদম কামদেৱ, এই সেইবিলাকখন পাহাৰ আপোনালোকে চাই লওক। মদম কামদেৱ আহি পালোঁৱেই, আগলৈ যাই আছোঁ। আমি চাইকেল চলালে ভিডিঅ' কৰিব নোৱাৰোঁ, সেইকাৰণে এতিয়া আপোনালোকক দেখাই দিছোঁ। মদম কামদেৱ পাইছোঁ, আপোনালোকক বেক কেমেৰাক দেখাই দি আছোঁ মই কেনেকুৱা। দোস্তো চাই লওক, এইয়া মদম কামদেৱ আমি আহি পালোঁৱেই, বেক কেমেৰাত আপোনালোকক দেখাই দিছোঁ। এইবিলাকখন পাহাৰ আপোনালোকক আৰু আগলৈ যাই হ'লে দেখাই দি আছোঁ। হাই দোস্তো, আমি মদম কামদেৱৰ মেইন গেট পালোঁ। এই চাই লওক, ওপৰত লেখা আছে চাৰিআলি বা এটা মদম কামদেৱ। আমি মেইন গেট পাইছোঁ। ইয়াত বহুত পুৰণা কীৰ্তিচিহ্ন আছে, আপোনালোকৰ পুৰণা মূৰ্তি আছে। আপোনালোকক ভিতৰলৈ যাই দেখাম। আমি গেট আহি পাইছোঁ, আহি পালোঁ। এতিয়া এণ্ট্ৰি কৰিম আৰু আপোনালোকক দেখাই আছোঁ, ভিডিঅ'টো চাই থাকক। হাই দোস্তো, আমি মদম কামদেৱ পালোঁ। এতিয়া আমি চিৰি বগাম। চিৰি বাপু ভাগাৰে ধৰিব, চাইকেল মাৰি বহুত কষ্ট হৈছে। কথা মুখ চুখ পলেও কৰি গৈছে গোটাইকেইটা চলিৰে। আকৌ খাৱাই নাই আহাৰ পৰা আমি যোৱাতে কিবা খাম। এতিয়া আপোনালোকক দেখাই দি আছোঁ চিৰি কিমান বগাব লাগিব। আপোনালোকে চাই লওক কিমান ওপৰলৈকে উঠি যাব লাগিব। এইয়া মদম কামদেৱ আমি আহি পালোঁ। আপোনালোকে পিকনিক কৰাৰ দিনত আহিব পাৰে, বহুত ধুনীয়া বস্তু আছে ইয়াত। আৰু চাবলৈ পুৰণা মূৰ্তি আছে, কীৰ্তিচিহ্ন আছে। সেইকাৰণে আপোনালোকে পিকনিকৰ ছিজনত আহিব, আহি ভাল লাগে। দুনীয়াৰ মানুহ গৈ আমিও আহোঁ দেচোন। এতিয়া চাই লওক, এয়া দোস্তো আমি ওপৰলৈকে উঠি যাই আছোঁ। চাওক চিৰি বগাই বহুত কষ্ট হ'ব। ভিডিঅ'টো চাইকেল লৈ আহিছোঁ, যাতে গাড়ী হ'লে বেলেগ কথা। লাইক কৰি দিব ভিডিঅ'টো আৰু ছাবস্ক্ৰাইবটো কৰি দিব। আৰু নতুন ব্লগ আমি বনাইছোঁ আজি ফাৰ্ষ্ট, কেনে গম নাপাওঁ নে কি কয় দিদাৰ ভাই। সেইকাৰণে আপোনালোকে প্ৰথম আৰু লাইক চাইক আৰু ছাবস্ক্ৰাইব কৰি হ'লে সহযোগ কৰি দিব। চাইকেলৰ নকপ আৰু পিছত আৰু আপোনালোকে লাইক চাইক কৰিলে পইচা পালে আৰু গাড়ী চাড়ী কিনি ল'ম আৰু এখন। এতিয়াতো নাই, কি কৰি গৰীব ল'ৰা ছোৱালী। দে আপোনালোকে চাই থাকক, আগলৈ আৰু দেখাই আছোঁ কেনেকুৱা মূৰ্তি, কেনেকুৱা কীৰ্তিচিহ্ন আছে। হাই দোস্তো, আমি আহি মন্দিৰ পালোঁ আৰু আপোনালোকে মোৰ পিছ চাইডে যদি চাই লওক, এই মন্দিৰটো যেন আছে, এই মন্দিৰটো
মই বয়সস্থ এজন খুৰা এটাক সুধি ল'লোঁ এই মন্দিৰটো 1000 বছৰ হৈছে বোলে হেৰি হ'ব সুধি লৈছোঁ ইয়াত বহুত পুৰণা কীৰ্তিচিহ্ন আছে এতিয়া কিছুমানত জেগাত তাৰমানে হেৰি পাৰ্মিশ্যন নাই এতিয়া সোমাব পিকনিকৰ টাইমত সোমাব দিয়ে জানুৱাৰী মাহত এতিয়া তাৰমানে মানুহ চানুহ কম নাই সেইকাৰণে ভিতৰলৈ যাব নিদিয়ে সেইকাৰণে আৰু এতিয়া যিখিনি আছে আপোনালোকক এতিয়া দেখাই লওঁ পিছত আকৌ দেখাম এতিয়া আমাৰ ভিডিঅ'টো চাই থাকক দেখাই আছোঁ এতিয়া কি কীৰ্তিচিহ্ন আছে হাই দোস্ত এইবিলাখন মোৰ পিছফালে থকা আপোনালোকে চাই লওক শিলেৰে সজা বহুত পুৰণা ইয়াত কীৰ্তিচিহ্ন আৰু হেৰি আছে মূৰ্তি আছে চাই লওক এইবিলাখন মদন কামদেৱত আপোনালোকে কেতিয়াবা আহিব বঢ়িয়া জেগা বঢ়িয়া প্লেচ আৰু চাই লওক বহুত কীৰ্তিচিহ্ন আছে ইয়াত শিলেৰে সজা এইবিলাকখন বহুত সাজি পেলাই থৈ দিছে আৰু আছে ভিতৰত এতিয়া আপোনালোকক কৈছোঁ ভিতৰলৈ সোমাব নিদিয়ে পাৰ্মিশ্যন নাই এতিয়া সেইকাৰণে আমি যিখিনি পাৰোঁ এতিয়া আপোনালোকক দেখাইছোঁ আপোনালোকে পিছত আহি পেলাই চাই ল'ব আজি আৰু এইখিনিয়ে দোকান ভিতৰত সোমাব নিদিয়ে কি কৰিবি আৰু বস্তু আৰু বেক কেমেৰা কৰি আপোনালোকক দেখাই আছোঁ চেল্ফি কেমেৰাত ইমান ভালকৈ নাহে সেইকাৰণে আপোনালোকক বেক কেমেৰা কৰি পেলাই এই মদন কামদেৱৰ পুৰণা কীৰ্তিচিহ্নবোৰ আপোনালোকে চাওক ভিডিঅ'টো প্ৰথম ভিডিঅ' কেনেকুৱা হৈছে নাজানো আপোনালোকে নিজৰ হেৰি বুলি হ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু এতিয়া ৰাখিছোঁ আপোনালোকক বেক কেমেৰা কৰি মই দেখাই আছোঁ হাই দোস্ত এইবিলাকখন চাওক আপোনালোকক মই দেখাই দিছোঁ শিলেৰে সজা বহুত পুৰণা এইবিলাখন কীৰ্তিচিহ্ন ইয়াত আছে আপোনালোকক কৈছোঁ এইবিলাকখন আপোনালোকে আহিলে চাব পাৰিব এইবিলাকখন বহুত পুৰণা কীৰ্তিচিহ্ন আছে ইয়াত শিলেৰে সজোৱা আৰু আপোনালোকক আগলৈ যাই দেখাই আছোঁ বহুত কীৰ্তিচিহ্ন আছে ইয়াত পুৰণা এইবিলাকখন চাই লওক আপোনালোকে শিলেৰে সজোৱা বহুত বছৰৰ পুৰণা আপোনালোকে আহি পেলাই চাব বঢ়িয়া জেগা আহি পেলাই আপোনাৰ চাব আৰু চাই লওক এইবিলাকখন পুৰা আৰু শিলেৰে সজোৱা বহুত পুৰণা কীৰ্তিচিহ্ন আছে এইবিলাকখন ইয়াত আপোনালোকক দেখাই আছোঁ এইবিলাকখন চাই লওক শিলেৰে সজোৱা বহুত পুৰণা কীৰ্তিচিহ্ন আছে এইবিলাকখন চাই লওক আপোনালোকে এইবিলাকখন বহুত পুৰণা কীৰ্তিচিহ্ন আছে ইয়াত শিলেৰে সজোৱা চাই লওক আপোনালোকে এইবিলাকখন বহুত পুৰণা কীৰ্তিচিহ্ন আছে এইবিলাকখন চাওক বহুত পুৰণা কীৰ্তিচিহ্ন আছে আপোনালোকে হাই দোস্ত আপোনালোকক দেখাইছোঁ এইবিলাক বহুত পুৰণি কীৰ্তিচিহ্ন আছে ইয়াত আপোনালোকে বেলেগত গ'লে ক'তো এইবিলাকখন দেখা নাপায় মদন কামদেৱত আহিলে আপোনালোকে এইবিলাকখন চাই লওক বহুত পুৰণা এবছৰ 2 বছৰ নহয় বহুত হাজাৰ বছৰ আগৰ কীৰ্তিচিহ্ন ইয়াত ৰাখি থোৱা আছে শিলেৰে সজোৱা আজিৰ যুগততো এনেকুৱা কীৰ্তিচিহ্ন বনোৱা সম্ভৱ নহয় এইবিলাক আপোনালোকে জানেই বহুত পুৰণা কীৰ্তিচিহ্ন এইবিলাকখন আপোনালোকে চাওক ভিডিঅ'টোত দেখাইছোঁ ভিডিঅ'টো চোৱাৰ আগতে যেন ভাল লাগিছে আপোনালোকে লাইক আৰু শ্বেয়াৰ কৰি দিব বহুত কষ্ট হৈছে এই ৰ'দত সেইকাৰণে আপোনালোকে চাই লওক বহুত পুৰণা কীৰ্তিচিহ্ন আছে আৰু আমি দেখাব পাৰিলোঁ ভিতৰত এতিয়া সোমাব নিদিয়ে সেইকাৰণে আজি এইখিনিয়ে চাই লওক আৰু কেতিয়াবা আহিলে ভিতৰত সোমোৱা পাৰ্মিশ্যন যেতিয়া দিয়ে তেতিয়া আমি আহি পেলাই ভিডিঅ' বনাম আজি এইখিনিয়ে ভিতৰত আৰু বহুত ভাল কীৰ্তিচিহ্ন আছে এতিয়া দেখাব নোৱাৰোঁ পিছত আহিলে কেতিয়াবা দেখাই দিম আৰু এতিয়া আমি বেক কেমেৰা কৰি পেলাই দেখাই দি আছোঁ কেনেকুৱা কীৰ্তিচিহ্ন আছে দূৰৰ পৰা ভাল নহ'ব পাৰে তেতিয়া বোলে আপোনালোকক দেখাই দিছোঁ আপোনালোকে চাই লওক আৰু ভিডিঅ'টোত হাই দোস্ত আমাৰ এইকেইটা বহা জেগা পাইছে কি ধুনীয়া পাৰ্কৰ নিচিনা বহি লৈছে ময়ো যাই আছোঁ আপোনালোকক দেখাই দি আছোঁ বঢ়িয়া পাৰ্কৰ নিচিনা জেগা আছে বহি পেলাই মজা লাগে আপোনালোকে আহিব গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড আছে লৈ আহিব বেছি ভাল হ'ব ইয়াত বহিব কিয়নো এনেকুৱা কি ধুনীয়া সুখ দুখৰ কথা পাতিব পাৰিব এনেকুৱা প্লেচ নাই আপোনালোকে চাই লওক আমাৰ ইহঁতে বহিছে গাৰ্লফ্ৰেণ্ড নাই কি কৰিব দুখৰ কথা সেইকাৰণে বহি লৈছে আৰু কি ধুনীয়া প্লেচ চাই লওক আপোনালোকে ইয়াত কেতিয়াবা আহিলে বঢ়িয়া জেগা জানুৱাৰী মাহত এতিয়া বেছি গৰম জানুৱাৰীত ঠাণ্ডা পৰেনে ডিচেম্বৰ জানুৱাৰী মাহত আহিলে আপোনালোকে ইয়াত বঢ়িয়া লাগিব ঠাণ্ডাৰ দিনত আহিলে এতিয়া গৰম বেছি সেইকাৰণে এতিয়া আপোনালোকে আহিব নালাগিব ঠাণ্ডাৰ দিনত আহিব বঢ়িয়া লাগিব আৰু আগলৈ আমি দেখাই আছোঁ হাই দোস্ত আমি ইটো পিছচাইডে আপোনালোকক ক'লোৱে এতিয়া আমি যাওঁ বেছি দেৰি নকৰোঁ
আজি সোমাব নিদিয়ে আপোনালোকক কৈছোঁ। এতিয়া পিকনিকৰ টাইমত ভিতৰলৈ সোমাব দিয়ে, এতিয়া পাৰ্মিশ্যন নাই। সেইকাৰণে এইটো পিছ চাইডে থোৱা আপোনালোকক থকা মন্দিৰটো আপোনালোকক দেখালোঁ। এইটো মন্দিৰ 1000 বছৰ হৈছে বোলে। আৰু মই খুৰা এটাক সুধি লৈছোঁ। সেইকাৰণে যোনহাটি জেগাত পিকনিক প্লেচ আমাৰ যোনহাটি তাৰমানে পুৰণা ভাল ভাল পিকনিক চিহ্ন আছে, আমাক ভিতৰতো সোমাব নিদিয়ে। আপোনালোকক আমি দূৰৰ পৰা দেখাই দি আছোঁ, আপোনালোকে চাই লওক ভিডিঅ'টো। হাইডছটো আমি দেখাই আছোঁ, চাই লওক। আৰু যোনহাটি জেগাত ভাল ভাল পিকনিক চিহ্ন আছে, প্লেচ আছে, আপোনালোকে কেতিয়াবা আহিলে চাব পাৰিব। এতিয়া আপোনালোকক দেখাব দিছোঁ, আজি সোমাব নিদিয়ে। হয়তো আপোনালোকে মিছা কোৱা বুলি ভাবিব পাৰে, সেইকাৰণে আপোনালোকক দেখাই দিছোঁ। এয়া গেটত তালা লাগি আছে, চাই লওক আপোনালোকে। তালা লাগি আছে গেটত, ভিতৰলৈকে সোমাব নিদিয়ে। সেইকাৰণে ইয়াৰ পৰা দেখাই দি আছোঁ। ইয়াত বহুত ভাল ভাল কীৰ্তি চিহ্ন আছে, সেইকাৰণে বেক কেমেৰা কৰি দেখাই দি আছোঁ আপোনালোকক, চাই লওক। হাইডছটো চাই লওক আপোনালোকে, দেখাই আছোঁ। এয়া গেটত তালা লাগি আছে, ইয়াৰ ভিতৰত আগত বহুত ভাল ভাল কীৰ্তি চিহ্ন আছে, আপোনালোকে চাই লওক। ইয়াৰ পৰা দূৰৰ পৰা বেছি ভাল নহয়, ওচৰত হ'লে বেছি ভাল হ'লে আপোনালোকক আজি আৰু বেছি দেখাব নোৱাৰোঁ। আপোনালোকে চাই লওক, গেটত যিহেতু তালা লাগি আছে, ইয়াৰ পৰা চাই লওক বহুত কীৰ্তি চিহ্ন আছে ভিতৰত। সেইকাৰণে আজি সোমাব নিদিয়ে। এতিয়া ৰাখিছোঁ, দূৰৰ পৰা বেছি ভালো নহয় কেমেৰা, সেইকাৰণে এতিয়া ৰাখিছোঁ। আৰু হাইডছটো আমি এতিয়া যাওঁ আৰু বেছি দেৰি নকৰোঁ, আৰু চাওঁ বনাব পাৰোঁ নে নোৱাৰোঁ ভিডিঅ'। তললৈকে যাই হ'লে দেখাই আছোঁ। পিকনিক ক'ত পিকনিক প্লেচ, জানুৱাৰী মাহত আহিলে ক'ত পিকনিক খায়, ক'ত বনভোজ খায়, যদি পিকনিক প্লেচৰ জেগা দেখাই আছোঁ আপোনালোকে, বনভোজস্থলী। এতিয়া আমি কিমান ওপৰলৈকে উঠি আছোঁ, কষ্ট হৈছে। আপোনালোকে ভিডিঅ'টো লাইক কৰি দিব। আপোনালোকক দেখাই আছোঁ আৰু আমি কিমান ওপৰলৈকে উঠি আহিছোঁ, চাই লওক আপোনালোকে। বেক কেমেৰা কৰি দেখাই দি আছোঁ। হাইডছটো চাওঁ আমি কিমান ওপৰলৈকে উঠি আহিছোঁ। নতুন চেনেল, ভিডিঅ'বিলাক কেনে হৈছে আমি নাজানো, আপোনালোকে কমেণ্ট কৰি জনাব। নতুন যিহেতু ব্লগ ফাৰ্ষ্ট, সেইকাৰণে গম নাপাওঁ কেনেকুৱা হৈছে। আপোনালোকে কমেণ্ট কৰি জনাব। আমি আৰু আগলৈকে নতুন নতুন ভিডিঅ' বনাম বুলি ভাবিছোঁ, সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া ৰাখিছোঁ, আমি আৰু আগত যাই হ'লে আপোনালোকক বনভোজ ক'ত খাই নতুন বছৰত আমি দেখাই দি আছোঁ আপোনালোকক জেগাবিলাক। হাইডছটো এইবিলাক পিছৰ চাইডে ফুটবল নে কি মই গম পোৱা নাই, মস্ত ডাঙৰ ডাঙৰ দেখোন। আপোনালোকে ক'বচোন এইকেইটা কি, মই ফুটবলে পাওঁ। পাম্প বেছি দিছে, সেইকাৰণে ফুলছি বেছি, সেইকাৰণে ক'ব নোৱাৰোঁ আৰু কি। আৰু আপোনালোকক দেখাই আছোঁ, এইটো পিছ চাইডে যদি মোৰ পিছ চাইডে এইটো দেখিছেনে আপোনালোকৰ ঘৰ, এইটোত বহুত পুৰণা বহুত হাজাৰ হাজাৰ বছৰৰ কীৰ্তি চিহ্ন থোৱা আছে। মোৰ দাদা কিছুমান বস্তু সংগ্ৰহ কৰা আছে, সংগ্ৰহ কৰা আছে কীৰ্তি চিহ্ন। সেইকাৰণে এতিয়া বন্ধ আছে। আপোনালোকে জানুৱাৰী মাহত থ'লে, দাদা এটাক সুধিলোঁ, জানুৱাৰী ফেব্ৰুৱাৰী মানত ঠাণ্ডাৰ দিনত আপোনালোকে পিকনিকৰ ছিজনত আহিলে আপোনালোকে চাই ল'ব পাৰিব। এতিয়া বন্ধ আছে এইবিলাকখন, এতিয়া ছিজনটো সেনেকুৱা ছিজন নহয়, পিকনিকৰ ছিজন। সেইকাৰণে আপোনালোকে জানুৱাৰী মাহত আহিলে আপোনালোকে চাই ল'ব। বহুত চাবলগীয়া বস্তু আছে ইয়াত। আজি আৰু আমি বেছি দেখাব নোৱাৰোঁ, এইখিনিয়ে ৰাখিছোঁ। আৰু আপোনালোকক আগত যাই হ'লে বনভোজস্থলীটো দেখাই হ'লে আমি আৰু আজি আৰু ভিডিঅ' ইমানতে চাইছে। আৰু বস্তু আপোনালোকে চাওক, কি ধুনীয়া জেগা। মদন কামদেৱৰ এই গেটৰ সন্মুখতে আছে, এখন হৈছে পাৰ্কৰ নিচিনা কৰিছে, কি ধুনীয়া প্লেচ। আৰু আপোনালোকক দেখাই আছোঁ জানুৱাৰী মাহত বনভোজস্থলী খোৱা জেগা। এতিয়া জংঘলৰে আৱৰি আছে, কোনে চাফা কৰিব। মই হাজিৰা এটা লগাই দিওঁ নেকি, লাভ নহ'ব। সেইকাৰণে কমিটি এতিয়া চাফা কৰা নাই। এয়া বনভোজ খোৱা চিপছৰ পেকেট, বনভোজস্থলীৰ এইবিলাখন চাওক, গিলাচ পৰি আছে। কৰোণাৰ কাৰণে বন্ধ আছিল, কৰোণাৰ কাৰণে বন্ধ আছিল নহয়, গোটাই জংঘলৰে আৱৰি আছে। এই বছৰটো ভালকৈ হেৰি নহয়, ক'ভিড-19ৰ বাবে। এইবাৰ হ'ব পাৰে, হ'লে ভাল লাগিব। আপোনালোকে আহিব, এয়া বনভোজস্থলী চাই লওক, গোটাই জংঘলৰে আৱৰি আছে। এয়া বনভোজস্থলী এতিয়া। আৰু এইবিলাকখন চাওক, ইয়াত পিকনিক খায়। এইবিলাকখন জালাইকেইটা ভাত বহা চৰিয়া ডেচকি যিগিলাখনত আহে খানা খায়, লতা গুটি যি লৈ আপোনালোকে আহিব পাৰে। ইয়াত পিকনিক খাওক, বঢ়িয়া জেগা, প্লেচ বঢ়িয়া। আৰু আজি আৰু আমি আৰু বেছি দেৰি নকৰোঁ। ভিডিঅ'টো কেনে লাগিলে লাইক আৰু কমেণ্ট কৰি জনাব। আজিলৈকে বাই। ভোক লাগছি বহুত।